গাইছ আজি অমিতা মাছ বনাম। এয়া অমিতা কাটি লৈছোঁ আৰু মাছ ভাজি লৈছোঁ। ইয়াতে অমিতা, আলু আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া কেৰাহী গৰম হ'ল, এয়া পাঁচফোৰণ দি লৈছোঁ অলপ, পিঁয়াজ দিম, এয়া অমিতাখিনি দি দিলোঁ, নিমখ দিলোঁ, হালধি, আদা ৰহুনৰ গুড়া আৰু জলকীয়া, ভাজা হ'ল। এতিয়া পানী দি সিজাই লওঁ অলপ, এতিয়া অকণমান পানী দিম, পানী দি অমিতাখিনি ভালদৰে সিজাই লওঁ। গাইছ এয়া হৈ গ'ল অমিতা মাছ আঞ্জা। এয়া কচুখিনি দি দিম, নিমখ দিলোঁ, হালধি, এই মাছ দি বনাম মাছ। আদা, ৰহুন, জলকীয়া আৰু জালুক, জাব্ৰাং গোটেই একেলগে গুড়া কৰি লৈছোঁ। অলপ সময় ঢাকি দিম। প্ৰায় ভাজা হ'লে এতিয়া ঔটেঙা কেইটামান দি দিম, কাটি লোৱা ঔটেঙা। অলপ সময় থাকি দিম আৰু এতিয়া পানী দি দিম। ঢাকি দিম। এয়া আঞ্জা প্ৰায় হ'লে মাছ দি দিম। সিজিয়ে গ'ল কচু ভালকৈ। এয়া গাইছ আঞ্জা হৈ গ'ল।
কচুৰ লতি আঞ্জা হৈ গ'ল। কালাৰ কেনে লাগিছে জনাবচোন।